ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ভাবিলোঁ বহুত দিনৰ মূৰত ব্লগ এটাকে বনাওঁ, সেইকাৰণে ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে এজনী আমাৰ ধুন স্কুললৈ ওলাইছে। বহুত দিনৰ মূৰত তাইকো দেখিছে চাগে আৰু মোকো দেখিছে চাগে। এইবাৰ আমি মা আৰু ভণ্টি মিলি তিনিজনীয়ে ঘৰত খেতি কৰিছোঁ আৰু আপোনালোককো দেখাওঁ ৰ'ব আমি কিনো খেতি কৰিছোঁ আৰু কিমান ডাঙৰ হৈছে। এয়া চাওক ধনিয়া, আৰু এয়া অকণমানকৈ গজিছে আৰু ধনিয়াবোৰ। আৰু এইটো হৈছে বিলাহী, এইটো কি নাজানো, ওলকবি নে বন্ধাকবি নে ফুলকবি ওলাব কি নাজানো। মুঠতে ৰুই থৈছোঁ আৰু ওলাব আৰু মুঠতে কিবা কিবি ইয়াত ৰুই থৈছোঁ এইখিনি। আৰু এইখিনি আছে গাজৰ ছটিয়াই থৈছোঁ। আৰু এইফালেও কিবা এটা ছটিয়াই থোৱা আছে, মৰিচা আছে নেকি পাহৰিলোঁ। আৰু ইয়াতো সৰু সৰু আলু দি থোৱা আছে, সেইটোহেঁত গজিছে গছ। ইমানটো হৈছে আৰু আলুৰ গছটো। এইটো ফেচবিন, এইকেইটা ফেচবিন দি থৈছোঁ। এইফালে এইবোৰ ঢেৰুৱা, লোকৰ মূলা খালে, আমাৰ এইকণ হৈছে, হ'লেও হ'ব আৰু লেটকৈ খাম আৰু। ইয়াত এইবোৰ কচু দি থোৱা আছে, আহিন মাহত আকৌ খাব হ'ব আৰু নেক্সট ইয়েৰ। এইবোৰ ডাঙৰ আলু দি থোৱা আছে, আগতে দেখুৱাবোৰ সৰু আলু আছিলে। ইয়াত এজোপা ডাঙৰ হৈছে আৰু ইমান ডাঙৰ হৈছে। আৰু এইফালে এইবোৰ মটৰ দি থোৱা আছে। লোকৰ চব খাবৰে হ'ল আৰু আমাৰ এইকণ হৈছে, হ'লেও হ'ব আৰু দেৰিকৈ খাম। এইবোৰ ফ্ৰেচবিন, এইজোপা আমাৰ ভোট জলকীয়া লাগি আছে। আৰু এইটো কি জলকীয়া বুলি কয়? এইটো ভেকুৰী বেঙেনা। আকৌ এইটো জলকীয়া, খুদু জলকীয়া। এইজোপা হাত বেঙেনা, লাই শাক, আৰু লগতে এইবোৰ দি থোৱা আছে দাংবডি। এইজোপা শুকলতি, মুঠতে চবেই আছে। আৰু সেইজোপা নলটেঙা, আৰু এয়া ওলকবি বন্ধাকবি চব মিক্স কৰি পেলাই ৰুই থোৱা আছে। আৰু ক'ত কি ওলাব আৰু ডাঙৰ হ'লে গম পাম কি ওলায়। আৰু এয়া পিঁয়াজ দি থৈছোঁ, লোকৰ পিঁয়াজ লাগিবই হ'ল আৰু কিজানি, আমাৰ এইকণি গজালি মেলিছেহে। আৰু সেইফালে সেইবোৰ বিলাহী দি থোৱা আছে। আৰু এই পাতি লাই শাক। এইফালে এইকেইজোপা অলপ ডাঙৰ হৈছে আৰু মানে মাঘৰ বিহুত খাবগৈ পৰা হ'ব আৰু গাহৰি মাংসৰ লগত দি পেলানি। এইবোৰত এতিয়ালৈকে একো সাৰ দিয়া নাই, আমি সাৰ দিলে ডাঙৰ হৈ আহিব, কিন্তু দিব বিচৰা নাই। মানে কি হ'ল, বজাৰৰ পৰা কিনি খোৱাবোৰ অকল সাৰ দিয়ে খাই থাকোঁ। এইবিলাক কিমান ডাঙৰ হয়গৈ বা লাগে নে নালাগে নাজানো, কিন্তু ভাবিছোঁ সাৰ নিদিয়াকৈ ডাঙৰ হওকচোন বাৰু। আৰু আমি যে এই শাকবিলাক কৰিছোঁ, মানে শাক খাম বুলি নহয় বা পাচলি খাম বুলি নহয়, সেইবিলাকটোতো বজাৰতো পায়, বজাৰৰ পৰা কিনি হ'লেও আমি খায়েই আছোঁ আৰু খামো ধৰি লওক, এইবিলাক লাগিলেও নালাগিলেও। কিন্তু মানে কি হয়, মানুহক এটা ব্যস্ততা লাগে নহয়নে? আৰু সেই ব্যস্ততাটোৰ কাৰণে মানে আমি তিনিজনীয়ে মিলি পেলানি আমাৰ এই সৰু বাৰীখনতে লাগি থাকোঁ। মানে আমাৰ বাৰীখন গোটেই প্ৰথমতে কোৰ মৰাই ল'লোঁ, মানে মাটিটো পূৰা টান হয়তো, মানে নতুন মাটি পেলোৱা। আৰু গোটেই দিনটো এই আমাৰ বাৰীখনত যে ৰ'দেই পৰি থাকে, সেইটো কাৰণে আপোনালোকে দেখিছে চাগে আমাৰ বাৰীখনত ইমান গছ নাই, মানে নহয়ও গছবোৰ, ইমান ৰ'দ পৰি থাকে, ক'ৰ পৰা হ'ব ন। আৰু পানীটো গোটেইটো শুহিয়ে লৈ যায়। বৰষুণৰ দিনততো পানী নাথাকে, মানে কিবা এঢলীয়া টাইপটো পানীটো ৰখি নাথাকে, সেইটো কাৰণে পানীটো গুচি যায় মানে পথাৰৰ ফালে। আৰু কি হয়, যিহেতু প্ৰকৃতিৰে মানুহ, প্ৰকৃতিৰ লগত ব্যস্ত হৈ ভাল লাগে। আৰু এইকেইদিন মানে বাৰীখনতে আবেলি থাকোঁ, আৰু ৰাতিপুৱাও অকণমান থাকোঁ, মানে পানী চানী দি পেলানি। আৰু অকণমানি মানে সেইটো কি কয় নাজানোগে, খন্তি নে কি কয়, সেই তেনেকুৱা টাইপৰ এটা লৈ লৈছোঁ। আৰু মানে সেইটোৱেদি এনেকৈ এইবিলাক আমি উলিয়াইছোঁ কৰি, মানে কোৰবোৰ ডাঙৰ হৈ যায়, সেইটো কাৰণে মাৰি থাকিবলৈ ভাল নালাগে, হাত চাতবিলাক বিষাই নকৰাটো। আৰু
কি হয় প্ৰকৃতিৰে মানুহ প্ৰকৃতিৰ লগতে থাকি ভাল লাগে আৰু মন গাবোৰো ফ্ৰেছ থাকে তেনেকৈ আৰু আপোনালোকেও পাৰে যদি ঘৰতে যদি এনেই থাকে তেতিয়াহ'লে আপোনালোকৰ সৰু বাৰীখনতে সৰুৱে হওক বা ডাঙৰে হওক বাৰীখনতে কিবা এটা নহয় কিবা এটা কৰিবলৈ চেষ্টা কৰিব যি আপোনালোকৰ মন গাবিলাকো ভালে ৰাখিব মাইণ্ডটো মানে ফ্ৰেছ হৈ থাকিব আপোনালোকৰ চোতালখনৰ দাঁতিতে এই 3 জোপামান এৰেকা প্লাম লগাই দিছোঁ মানে দেখিবলৈ পিছত ডাঙৰ হ'লে ভাল হ'ব কিন্তু এই পুলিটো কিজানি মই ইয়াৰ পৰা উঠাই পেলানি সেই অকণমান দূৰলৈ দিম নেকি কিজানি কাৰণ গছজোপা যদি ডাঙৰ হয়গৈ তেতিয়াহ'লে মানে গোটেই পুলি ওলাই ছাইডত মানে ৱালটো ফালি পেলাব সেইটো কাৰণে ইয়াৰ পৰা উঠাই তাত দিম বুলি ভাবি আছোঁ আৰু মই আপোনালোকক এটা বস্তু দেখাওঁ চাব দেই এই যে গোলাপ ফুলজোপা দেখিছে এই গছজোপা যে 2-3 বছৰমান হ'ল আৰু মানে 100 টকা দি লৈছিলে ডাঙৰটোতো হোৱা নাই কিন্তু ফুলকেইজোপা লাগি থাকে আমাৰ যে বাৰীখনত নহয় ডাঙৰ হোৱা গছ এজোপাই আছে আৰু সেইজোপা হৈছে এইজোপা মোৰ পিছফালে যোনজোপা আপোনালোকে গছ দেখিছে তৰুৱা কদম বুলি কয় এই গছজোপাই অলপ ডাঙৰ হৈছে আৰু ফুল ফুলি থাকে এনিটাইম ফুলে ফুলি থাকে আৰু ইমান ধুনীয়া গোন্ধাই থাকে কিন্তু ফুলপাহ যদি আপুনি মানে ওচৰৰ পৰা গোন্ধাই নহয় বৰ বেলেগ গোন্ধায় আৰু ইয়াৰ যদি ছাল অকণমান মানে কাটি পেলানি হেৰি কৰি দিয়া নহয় বৰ বেয়া গোন্ধায় মানে আৰু কি হয় এনেই কিন্তু ধুনীয়া গোন্ধাই থাকে ওচৰৰ পৰা একদম মোহাৰি মেলি যদি আপুনি গোন্ধিবলৈ যায় নহয় ধুনীয়া গোন্ধাইছে বুলি পাই যাব আৰু মানে কিমান ধুনীয়া এইজোপা মই কাঞ্চনৰ পুলি ঘৰৰ পৰা লৈ আহিছিলোঁ এইজোপা ভালেমান ডাঙৰ হ'ল আকৌ আৰু এইফালে দুজোপা পাইন আছে মাটিটো দেখিছে নে কেনেকুৱা মাটি এইবিলাক পানী চানী নোহোৱা পানী দি কিমান দিব হাতে দি পানী সেইটো কাৰণে মানে গছবিলাক ডাঙৰে নহয় এইবোৰ ৰোৱা বহুত দিন হ'ল কিন্তু এইকণি হৈছেহে আৰু আমাৰ যে এই শাকবোৰৰ যে নহয় শাকবোৰ মানে এই মটৰ হওক ফ্ৰেঞ্চবিন হওক আৰু আলু হওক মাজতে এটা ওলাইছে মাজতে নাই ওলোৱা সেইটো কেলে হৈছে গম পায়নে আমাৰ এই মেকুৰীকেইজনী মানে সিহঁতি ইমান ডাঙৰ জেগাটো আছে তাত হাগিলেও হয় সিহঁতি এই তাত গাঁত খানি হাগিব মুতিব সেইবোৰ কৰি থাকিব কোপাব হেৰি হ'ব ডাঙৰ হ'ব গছবোৰ আমাৰ সিহঁতি মানে কিবা হিংসা কৰিয়া মানে একদম মানে সেইবিলাকহে উকটি থাকিবগৈ গৈ পেলাইনি হয় ন